বিনামূলীয়া পতা আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা দিয়া হৈছে ফ্ৰী আৰু পতাও ফ্ৰী আৰু পতা ইয়াত লৈ যাবৰ কাৰণে অহা যোৱা খৰচো কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা আৰু তেওঁলোকক খোৱা বোৱাও কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা দিয়া হৈছে গোটেইখিনি ফ্ৰী দিয়া হৈছে এনেধৰণৰ প্ৰত্যেক MDC সমষ্টিত কিমান লোকক আজি 3,638 কাৰ্বি আংলং অটোনমাছ কাউন্সিল দেখা পোৱা গৈছে বিগত বছৰবিলাকত কিবা লাভ দিছে আৰু কিমান লাভ দিব যিহেতু যিবিলাকৰ নোপোৱালৈকে সকলো যিবিলাকৰ পৰিয়ালে পোৱা নাই তেওঁলোকক দি থাকে আৰু যিবিলাক পাইছে তেওঁলোকক কিন্তু যিবিলাকৰ পোৱা নাই তেওঁলোকে মাটি টকা পোৱা নাই তেওঁলোকৰ শেষ নোহোৱালৈকে সেই কাৰ্যসূচীটো কৈছে ছাৰ বিৰোধী দলসকলৰ এটা সপোন যে এই চৰকাৰটো ভাঙিবলৈ সেই বিষয়ে কি কয় আপুনি তেওঁলোকৰ মুখত ক'লেতো নহ'ব নহয় ৰাইজ কাৰ লগত আছে আপোনালোকে দেখা পাইছে হয় চিফ মিনিষ্টাৰ 3বাৰকৈ আহিছে 4বাৰ অহা সময় দেখা পাইছে কিমান মানুহে কিমান পৰিয়াল আহিছে প্ৰত্যেক MDC সমষ্টিত মই আহিছোঁ প্ৰত্যেক দিনে বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ দলৰ যোগদান কৰি আছে আপোনালোকে দেখা পাইছে বিৰোধীবিলাকক বা হাজাৰ মিটিং কৰা দেখা পাইছে ঘৰৰ বৈ 2বাৰমান আহিছে সেই 2বাৰ মিটিং কৰা 200মান মিটিং কৰা দেখা পাইছে নেকি কাৰ্বি আংলঙত গৌৰৱ গগৈ আহিব ছাৰ আহিলে ভিজাৰক লৈ প্ৰতিবাদকাৰীসকলৰ সৈতে 20 তাৰিখে আপোনালোকৰ বৈঠক হ'ব বুলি কৈছে এইটো হ'ব নেকি ছাৰ 20 তাৰিখটো এতিয়ালৈকে প্ৰধানমন্ত্ৰী আহিছে আজি 17 তেওঁলোকৰ চিফ মিনিষ্টাৰৰ লগত আজি বৈঠক কাৰ্যসূচী আছে কিন্তু প্ৰধানমন্ত্ৰী অহাৰ কাৰণে সেই কাৰ্যসূচীটো পিছুৱাই দিয়া হৈছে গতিকে যেতিয়া অসম চৰকাৰে তেওঁলোকৰ মাতাৰ পিছত আমিও ইয়াৰ পিছতে আমি আলোচনা কৰিম এইটো স্থানটো ক'ত ঠিক কৰা হ'ব ছাৰ স্থানটো আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলতে ঠিক কৰিম এইটো আমাৰ 20 তাৰিখটো নহ'ব অসম চৰকাৰৰ পৰা যিবিলাক আলোচনা কৰাৰ পিছত নেক্সট কাৰ্যসূচীটো ছাৰ আৰ্টিকেল 244 লৈ পুনৰ 11 এটা আৰ্টিকেল 244 লৈ আমি দিল্লীলৈ যাম আৰু আমাৰ চিফ মিনিষ্টাৰ আমাক যাব আৰু কাৰ্বি আংলঙত যিবিলাক অটোনমাছ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ বিধানসভা যথেষ্ট অভাৱ আছে আপুনি কেণ্ডাল কল কৰিব কি কি কাম যিমানখিনি ৰাজ্যৰ যিবিলাকৰ মোৰ ইণ্টেলিজেন্সৰ প্ৰগ্ৰামসমূহ সেইটো গৈছে যিবিলাকৰ এপ্লিকেশ্যন দিছে সেই গোটেইখিনি